হেল্ল' এভৰিৱান কম্পিটিটিভ জিকে চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই অসমৰ লোকনৃত্য আৰু অসমীয়া চলচ্চিত্ৰৰ টপ 20 ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ তলত দিয়া কোনটো নৃত্য অসমৰ নহয়। অপশ্যন এ দিয়া আছে আমাক ঝুমুৰ নৃত্য, অপশ্যন বি দিয়া আছে বাগুৰুম্বা নৃত্য, অপশ্যন চি দিয়া আছে আমাক দেওধনী নৃত্য আৰু অপশ্যন ডি দিয়া আছে আমাক গৰীয়া নৃত্য। তো ঝুমুৰ নৃত্য, বাগুৰুম্বা নৃত্য, দেওধনী নৃত্য এই তিনিওটা আমাৰ অসমৰ নৃত্য হয়, কিন্তু গৰীয়া নৃত্যটো আমাৰ অসমৰ নহয়, এইটো আমাৰ ত্ৰিপুৰাৰ নৃত্য। আচলতে গৰীয়া নৃত্যটো ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য। গৰীয়া পূজা, নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু বহাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ। তাৰপিছত আমাৰ ঝুমুৰ নৃত্য যোনটো আছে, ঝুমুৰ নৃত্যটো আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰে আৰু বাগুৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ লোকসকলে পৰিৱেশন কৰে আৰু দেওধনী নৃত্য আমাৰ সৰ্পদেৱী মনসা পূজাৰ লগত জড়িত। এইটো বিশ্বাস কৰা হয় যে এই নৃত্য অৰ্থাৎ দেওধনী নৃত্য গ্ৰহণ কৰাজনে কামাখ্যা দেৱীৰ পৰা বিশেষ শক্তি অৰ্জন কৰে। তাৰপিছত হ'ল আমাৰ কি ভোৰতাল নৃত্য। ভোৰতাল নৃত্য বৰপেটাত বিস্তাৰ হোৱা শংকৰী সংস্কৃতিৰ এক সম্প্ৰসাৰণৰ নিদৰ্শন হ'ল ভোৰতাল নৃত্য। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 2 যে কেইবাগৰাকী ছোৱালীয়ে ৰঙীন সাজ পোছাক পৰিধান কৰি পাৰম্পৰিক বড়ো সংগীত বাদ্যযন্ত্ৰৰ লগত পৰিৱেশন কৰা নৃত্যটো হ'ল। অপশ্যন এ দিয়া আছে ভোৰতাল নৃত্য, অপশ্যন বি দিয়া আছে দেওধনী নৃত্য, অপশ্যন চি দিয়া আছে বাগুৰুম্বা নৃত্য আৰু অপশ্যন ডি দিয়া আছে আমাক কি ঝুমুৰ নৃত্য। তো কেইবাগৰাকী ছোৱালীয়ে ৰঙীন সাজ পোছাক পিন্ধি বড়ো সংগীতৰ জৰিয়তে বাদ্যযন্ত্ৰৰ লগত পৰিৱেশন কৰা নৃত্যটো আমাৰ হ'ল কি বাগুৰুম্বা নৃত্য। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 যে 1935 চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? এইটো আমাৰ হ'ল জয়মতী কথাছবি, ঠিক আছে, 1935 চনত মুক্তি পায়। তাৰপিছত কুৱেশ্যন নম্বৰ 4 হ'ল যে প্ৰথমখন অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাতা কোন? প্ৰথমখন অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাতা হ'ল আমাৰ কি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে প্ৰথমখন অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? এইটো আমাৰ আইদেউ সন্দিকৈ। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6 যে কোনখন অসমীয়া কথাছবিক প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হৈছে? এইখন আমাৰ কি প্ৰথম অসমীয়া কথাছবি জয়মতী। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 যে চিত্ৰবন ষ্টুডিঅ'ত শ্বুটিং কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? চিত্ৰবন ষ্টুডিঅ'ত আমাৰ প্ৰথম অসমীয়া কথাছবি জয়মতীখন আমাৰ শ্বুটিং কৰা হয়, ঠিক আছে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 যে 1939 চনত মুক্তি পোৱা দ্বিতীয়খন অসমীয়া কথাছবিখনৰ নাম কি? এখন আমাৰ কি ইন্দ্ৰমালতী। প্ৰথম আমাৰ জয়মতী, দ্বিতীয় হ'ল আমাৰ কি ইন্দ্ৰমালতী। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে দ্বিতীয়খন অসমীয়া কথাছবি ইন্দ্ৰমালতীত ইন্দ্ৰৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? এইটো আমাৰ মনোভিৰাম বৰুৱা, ঠিক আছে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10 যে দ্বিতীয়খন অসমীয়া কথাছবি ইন্দ্ৰমালতীত গৰখীয়া ল'ৰাৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? তো গৰখীয়া ল'ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল আমাৰ কি ভূপেন হাজৰিকাদেৱে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11 যে অসমৰ চলচ্চিত্ৰ উদ্যোগটোক কি বুলি জনা যায়? কলিউড, জলিউড, টলিউড নে বলিউড? তো অসমৰ যিটো চলচ্চিত্ৰ উদ্যোগ আছে সেইটোক আমি জলিউড বুলি জানো। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে 1941 চনত মুক্তি লাভ কৰা তৃতীয় অসমীয়া কথাছবিখনৰ নাম কি? প্ৰথমখন আছিল আমাৰ জয়মতী, দ্বিতীয়খন আছিল আমাৰ ইন্দ্ৰমালতী আৰু তৃতীয়খন হ'ল আমাৰ কি মনমতী। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 যে তলত দিয়া কোনখন প্ৰথম অসমীয়া ধৰ্মমূলক ছবি? এইটো হ'ল কি আমাৰ সতী বেউলা। তাৰপিছত কুৱেশ্যন নম্বৰ 14 যে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি হ'ল এইটো আমাৰ ৰঙা পুলিচ, ঠিক আছে। ৰঙা পুলিচ কথাছবিখনে প্ৰথম ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15 যে ষষ্ঠ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া বোলছবিখন হ'ল এইখন কোনখন বোলছবি? এইখন আমাৰ পুৱেৰণ বোলছবি। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 16 যে 1969 চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়া কথাছবিখন হ'ল এইখন আমাৰ কি ডক্টৰ বেজবৰুৱা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17
যে তলত দিয়া কোনখন অসমীয়া ছবি ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালিত কৰে এইখন হ'ল আমাৰ কি শকুন্তলা আৰু ভূপেন হাজৰিকাদেৱে আৰু এখন ছবি পৰিচালনা কৰিছিল এইখন হ'ল কি আমাৰ প্ৰতিধ্বনি তোমালোকে মনত ৰাখিবা ভূপেন হাজৰিকাদেৱে পৰিচালিত কৰা ছবি দুখন হ'ল শকুন্তলা আৰু প্ৰতিধ্বনি নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 18 যে প্ৰথম অসমীয়া হাস্যৰাত্মক চলচ্চিত্ৰখনৰ নাম কি এইখন হ'ল আমাৰ কি ইটো হিটো বহুত যিখন কথা ছবি আছে সেইখন হ'ল আমাৰ কি যে প্ৰথম অসমীয়া হাস্যৰাত্মক চলচ্চিত্ৰ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 19 যে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি এইখন হ'ল আমাৰ কি অবুজ বেদনা নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 20 যে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনখন এইখন আমাৰ হ'ল ভাইটি চলচ্চিত্ৰখন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 21 যে 1992 চনত ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল এইখন হ'ল আমাৰ কি ৰদালি তো আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমালোকক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে